হেল্ল' এস্পিৰেণ্ট, মই দেৱাশ্ৰী আসাম এস্পিৰেণ্ট চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি আমাৰ এই ক্লাছটোত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অৰ্থাৎ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ বিষয়ে আমি আলোচনা কৰিম। ভাৰতৰ সংবিধানত পাৰ্ট 4 আৰ্টিকেল 36ৰ পৰা 51ৰ ভিতৰত এই ডিপিএছপিৰ কথা আমাক জনাইছে। আয়াৰলেণ্ড সংবিধানৰ পৰা আমাৰ ভাৰতে এই ডিপিএছপিৰ কনচেপ্টটো এডপ্ট কৰিছে। এই ডিপিএছপি সমূহ তোমাৰ এনফৰ্চেবল নহয়। যিদৰে ফাণ্ডামেণ্টেল ৰাইট এটা ভাইলেট হলে আমি আদালতৰ ওচৰত আবেদন কৰিব পাৰো, কিন্তু এই ডিপিএছপি সমূহৰ বাবে তেনে কোনো প্ৰভিজন নাই। কিন্তু দেশ এখনৰ কল্যাণৰ কাৰণে বা তোমাৰ উন্নতিৰ কাৰণে এখন ৱেলফেয়াৰ ষ্টেট গঠন কৰাৰ কাৰণে এই ডিপিএছপি সমূহ কিন্তু এখন দেশৰ কাৰণে অতি প্ৰয়োজন। দেশ এখনৰ অৰ্থনৈতিক, সামাজিক, গণতান্ত্ৰিক প্ৰতিষ্ঠা কৰাটো ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ মূল উদ্দেশ্য। ভাৰতৰ সংবিধানত মেইনলি 3টা কনচেপ্টৰ ওপৰত বেছ কৰি এই ডিপিএছপি সমূহ ভাৰতৰ সংবিধানত উল্লেখ কৰা আছে। এটা হ'ল তোমাৰ সামাজিক তত্ত্ব, এটা হ'ল তোমাৰ গান্ধীয়ান প্ৰিন্সিপাল, আৰু এটা হৈছে তোমাৰ উদাৰ আৰু ধাৰ্মিক তত্ত্ব। 36ৰ পৰা 51ৰ ভিতৰত ডিপিএছপিৰ লগত ৰিলেটেড যিখিনি তোমাৰ ইম্পৰ্টেণ্ট আৰ্টিকেল আছে, এই গোটেইখিনি মই তোমালোকক এটা এটাকৈ ব্যাখ্যা কৰিম। আৰ্টিকেল 36 এই ৰাজ্য শব্দটোৰ অৰ্থটো তোমাৰ ব্যাখ্যা কৰিছে, অৰ্থাৎ হোৱাট ইজ দ্য মিনিং অফ দ্য ষ্টেট, সেই শব্দটোৰ কথা তোমাৰ উল্লেখ কৰা আছে। ষ্টেট বুলি ক'লে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, তাৰ উপৰিও সদনৰ ভিতৰত তোমাৰ লোকসভা, ৰাজ্যসভা, তাৰ উপৰি বিধানসভা, আৰু তোমাৰ এই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত যিবিলাক কৃতপক্ষ আছে সেই সকলোকে তোমাৰ এই ৰাজ্যৰ ভিতৰত ধৰা হৈছে। আৰ্টিকেল 36 আৰু আৰ্টিকেল 12 এই সমান তোমাৰ চেম তোমাৰ ইকুইভেলেণ্ট হয়। আৰ্টিকেল 12টোৱে এই ৰাজ্য শব্দটোৰ যিটো মিনিং বুজাইছে, আৰ্টিকেল 36টো সেই চেম কথাটোকে বুজাইছে। মই তোমালোকক ঘৰুৱা ভাষাত আৰু সহজতে বুজাবলৈ চেষ্টা কৰিছো। কিছুমানে ভাবিব পাৰা আমিতো এইবিলাক জানোৱে, কি মেমে বুজাই আছে। যিখিনি কথা মই সহজত কৈ আছো ন, সেই কথা প্ৰত্যেকটো কথাই কিন্তু ইম্পৰ্টেণ্ট হয়। এই 36ৰ তোমাৰ আৰ্টিকেলে কি বুজাইছে, দ্য মিনিং অফ দ্য ষ্টেট অৰ্থাৎ ৰাজ্য শব্দটোৰ লগত ৰিলেটেড যিখিনি কথা আছে এই 36ৰ ভিতৰত তোমাৰ এক্সপ্লেইন কৰা আছে। আৰ্টিকেল 37 আমাক কৈছে যে তোমাৰ এই ডিপিএছপি সমূহ আদালতত বলবৎ কৰিব নোৱাৰে, অৰ্থাৎ এনফৰ্চ কৰিব নোৱাৰে, কিন্তু দেশ এখন চলাবৰ বাবে ই অতি প্ৰয়োজন হয়। এই ডিপিএছপি সমূহ তোমাৰ এটা গাইডলাইন বুলি ভাবি লোৱা। যিদৰে আমি ঘৰ এখনত আমি এটা গাইডলাইন বা এটা ৰুল ৰেগুলেশ্যনৰ ভিতৰত কাম কৰো ন, আমি 6টা বজাত আমি ৰাতিপুৱা উঠিব লাগিব, 9টা বজাৰ আগত আমি ব্ৰেকফাষ্ট কৰিব লাগিব, আমাৰ এটা গাইডলাইন থাকে। ঠিক সেইদৰে এই ডিপিএছপি সমূহ আমাৰ এটা গাইডলাইন বুলিয়ে ভাবি লোৱা। কাৰণ এইবিলাক আমি আদালতত বলবৎ কৰিব নোৱাৰো, কিন্তু আমাৰ দেশখন বা আমাৰ ঘৰখন পৰিপাটি চলাবৰ বাবে এই গাইডলাইনসমূহ বা এই ৰুল ৰেগুলেশ্যনসমূহ আমাৰ বহুত ইম্পৰ্টেণ্ট হয়। কিছুমানে তোমাৰ 9টাত কি আমি 12টা বজাতো আমি ব্ৰেকফাষ্ট কৰিব পাৰো, কিন্তু 12টা বজাত ব্ৰেকফাষ্ট কৰিলে হ'ব জানো? আমি 9টাৰ ঠাইত আমি যদি 12টাত ব্ৰেকফাষ্ট কৰো, আমি যদি 6টা বজাত উঠিব লাগে, আমি যদি 11টা বজাত উঠো, তেতিয়াহ'লে আমাৰ ঘৰখন ভালকে চলিব জানো? একো নচলে ন। সেইকাৰণে আমি মানাটো ইম্পৰ্টেণ্ট হয়, এনফৰ্চেবল নহয়, কিন্তু আমি মানিব লাগে। আৰ্টিকেল 38 প্ৰমোশ্যন অফ ৱেলফেয়াৰ ষ্টেট, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ন্যায় গঢ়ি তোলা। আৰ্টিকেল 38ৰ ভিতৰত কৈছে যে প্ৰমোশ্যন অফ ৱেলফেয়াৰ ষ্টেট, এখন ৱেলফেয়াৰ ষ্টেট গঢ়িবৰ কাৰণে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আমি ন্যায় সকলোকে প্ৰদান কৰিব লাগিব। অৰ্থনৈতিক ন্যায়ৰ ভিতৰত সমান দৰমহা প্ৰদান কৰিব লাগিব। পুৰুষ হওক বা মহিলা হওক, যদি চেম কাম কৰিছে তেতিয়াহ'লে আমি ইকুৱেল দৰমহা পে কৰিব লাগিব। তেতিয়াহে আমি এখন ৱেলফেয়াৰ ষ্টেট গঢ়ি তুলিব পাৰিম। আৰ্টিকেল 38 আমাক এইটো কথা কৈছে। আৰ্টিকেল 39ৰ ভিতৰত নাগৰিকৰ জীৱিকা, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত তোমাৰ সমতা প্ৰদান কৰা, অৰ্থাৎ তোমাৰ জীৱিকা নিৰ্বাহৰ কাৰণে যিখিনি তোমাৰ নিম্নতম সুবিধা আছে, এই সকলোখিনি নিম্নতম সুবিধা সকলো তোমাৰ নাগৰিককে পোৱাটো তেওঁলোকৰ অধিকাৰ হয়। এইটো আমাৰ আৰ্টিকেল 39 আমাক বুজাইছে। আৰ্টিকেল 39A, ইয়াতে এ এটা দি দিবা। আৰ্টিকেল 39A এইটো কথা বুজাইছে যে ফ্ৰী লিগেল কাউন্সেলিং কৰিব লাগিব বা তোমাৰ ফ্ৰী লিগেল তোমাৰ হেল্প কৰিব লাগিব। কোনোবা যদি প'ৰ মানুহে বা দুখীয়া মানুহে তেওঁলোকে ন্যায় বিচাৰে, তেতিয়াহ'লে তেওঁলোকক ফ্ৰীতে কাউন্সেলিং কৰিব লাগিব। অৰ্থাৎ চৰকাৰী যিখিনি তোমাৰ লিগেল প্ৰচিডিউৰ আছে বা তোমাৰ চৰকাৰী তোমাৰ ন্যায়িক ব্যৱস্থা আছে, তেওঁলোকক ফ্ৰীতে প্ৰদান কৰিব লাগিব। এইটো আৰ্টিকেল 39A কৈছে। আৰ্টিকেল 40, এই আৰ্টিকেল 40টো মোষ্ট ইম্পৰ্টেণ্ট আৰ্টিকেল হয়। আৰ্টিকেল 40 এইটোৱে কৈছে যে তোমাৰ পঞ্চায়ত ৰাজ চিষ্টেম প্ৰতিষ্ঠা কৰিব লাগিব। তোমাৰ গাঁৱৰ লেভেলৰ পৰা, ভিলেজ লেভেলৰ পৰা, তুমি তৃণমূল পৰ্যায়ৰ পৰা যাতে শাসন ব্যৱস্থাটো তোমাৰ বিকেন্দ্ৰীয়কৰণ হয় আৰু মানুহবোৰৰ তোমাৰ নিডছ বিলাক যিবিলাক আছে সেইবিলাক যাতে সকলোৱে বুজি পায় আৰু তেওঁলোকে যাতে শাসনত অংশগ্ৰহণ কৰিব পাৰে,
সেইকাৰণে তোমাৰ এই পঞ্চায়ত ৰাজ সিস্টেমটো প্ৰত্যেকখন গাঁৱত থকাটো অতি ইম্পৰ্টেন্ট হয় ক্ষমতাৰ বিকেন্দ্ৰীয়কৰণ কৰা এইটো আৰ্টিকেল 40 আমাক বুজাইছে আৰ্টিকেল 41 এ এইটোৱে বুজাইছে যে নিবনুৱা অসুস্থ বা তোমাৰ শিক্ষাৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰা কোনোবা যদি মানুহৰ তোমাৰ কাম দিব পাৰে তেতিয়ালে দুখীয়া শ্ৰেণীক তেওঁলোক কৰ্ম সংস্থাপন দিয়া বা অল মানুহক হেল্প কৰা বা ৰাইট টু ওয়াৰ্ক তেওঁলোকক কাম কৰিবলৈ পৰামৰ্শ দিয়া এইটো আৰ্টিকেল 41 এ বুজাইছে আৰ্টিকেল 42 মতেৰে কামৰ বাবে সুস্থ মানৱীয় পৰিৱেশ এটা গঢ়ি তোলা আৰু মাতৃকালীন সুৰক্ষা প্ৰদান কৰা অৰ্থাৎ তোমাৰ মেটাৰনিটি লিভ প্ৰদান কৰা যদি তোমাৰ এটা অৰ্গেনাইজেচন আছে তুমি তাৰ এজন ওনাৰ হয় তেতিয়াহলে তোমাৰ কৰ্মচাৰীসকলক এটা ভাল আৰু সুস্থ পৰিৱেশ দিব লাগিব এটা ভাল এনভাইৰনমেন্টত তেওঁলোকে যাতে কাম কৰিব পাৰে সেইখিনি সুবিধাখিনি দিব লাগিব আৰু যিখিনি ওমেন আছে তেওঁলোকক মেটাৰনিটি লিভ দিয়া বা তেওঁলোকে যিখিনি বেনিফিট পাব লাগে সেইখিনি বেনিফিট তেওঁলোকক দিব লাগিব এটো আৰ্টিকেল 42 এ কৈছে যিখিনি আৰ্টিকেলৰ কথা কৈছো কিন্তু বহুত ইম্পৰ্টেন্ট আৰ্টিকেল হয় তোমালোকে এইবোৰ গোটেই মন দি কিনে ভালকৈ নোট ডাউন কৰি থৈ যাবা আৰ্টিকেল 43 মতে ক্ষুদ্ৰ আৰু কুটিৰ শিল্পসমূহক তোমাৰ প্ৰচাৰ কৰা অৰ্থাৎ যিবিলাক তোমাৰ স্মল অৰ্গেনাইজেচন আছে বা তোমাৰ কটন ইন্ডাষ্ট্ৰি আছে সেইবিলাকক তোমাৰ প্ৰচাৰ আৰু তুমি প্ৰমোশন কৰিব লাগিব আৰু তেওঁলোকক তোমাৰ সম্প্ৰসাৰণৰ কাৰণে সুযোগ এটা প্ৰদান কৰিব লাগিব এটো মহাত্মা গান্ধীৰ মোষ্ট ইম্পৰ্টেন্ট তোমাৰ আৰ্টিকেল হয় 43 এটো মহাত্মা গান্ধী তোমাৰ নীতিৰ দ্বাৰা এই আৰ্টিকেল তোমাৰ প্ৰভাৱিত হয় আমাৰ সংবিধানত তোমাৰ সন্নিৱিষ্ট কৰা হৈছে আৰ্টিকেল 43 মানে কটন ইন্ডাষ্ট্ৰিক তুমি প্ৰমোশন কৰিব লাগিব 43 আৰ্টিকেল 44 এই আৰ্টিকেল 44 টো এটা কাৰেন্ট এফেয়াৰ্সৰ হট টপিক হয় ইউনিফৰ্ম সিভিল কোড মানে কি হয় তোমাৰ বিবাহ হওক বিবাহ বিচ্ছেদ হওক বা উত্তৰাধিকাৰী প্ৰদান কৰাৰ ক্ষেত্ৰত এখন দেশত যদি তোমাৰ হিন্দুৱে হওক বা মুছলিমে হওক বা খ্ৰীষ্টান হওক বা জৈন হওক যিকোনো ধৰ্মৰ মানুহে এটা লয় তোমাৰ এপ্লিকেবল হ'ব আগতে কি হৈছিল যেতিয়া তুমি এটা ম্যাৰেজ কৰিছিলা তোমাৰ হিন্দু ম্যাৰেজ তোমাৰ এপ্লিকেবল হৈছিল যেতিয়া তোমাৰ ডাইভোর্স হৈছিল ডাইভোর্সৰ ক্ষেত্ৰত তোমাৰ মুছলিম ল এপ্লিকেবল হৈছিল এজন যদি মুছলিমৰ বিবাহ হয় বিবাহ বিচ্ছেদ কৰা হয় তেতিয়ালে মুছলিম লৰ মতে যিখিনি তোমাৰ প্ৰভিজন আছে সেইখিনি তোমাৰ এপ্লিকেবল হয় হিন্দু ম্যাৰেজ লখন বেলেগ হয় কিন্তু এতিয়া মানে কি কৈছে তোমাৰ বিবাহ কৰিব কাৰণে হওক বা বিবাহ বিচ্ছেদ কৰাৰ কাৰণে এজন ডিভোর্স হয় বা তোমাৰ উত্তৰাধিকাৰী যদি তোমাৰ প্ৰদান কৰাৰ কাৰণে সকলোৰে বাবে তোমাৰ এটাই নিয়ম হ'ব এটো হল তোমাৰ ইউনিফৰ্ম সিভিল কোড আৰু এই ইউনিফৰ্ম সিভিল কোড এডপ্ট কৰা তোমাৰ প্ৰথমখন ৰাজ্য হৈছে তোমাৰ উত্তৰাখণ্ড সেকেন্ড হৈছে তোমাৰ মহাৰাষ্ট্ৰ এতিয়া তোমাৰ অসমত আমাৰ হেমন্ত ছাৰে কৈ আছে যে আমাৰ থাৰ্ডখন ৰাজ্য হ'ব আমাৰ অসমখন ইউনিফৰ্ম সিভিল কোড এতিয়ালৈকে কিন্তু এপ্লিকেবল হোৱা নাই কিন্তু হোৱাৰ কথা আছে আৰ্টিকেল 45 শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা আৰ্টিকেল 45 এ কৈছে আগতে কি আছিল 0 to 6 ইয়াৰ প্ৰত্যেকজন শিশুৱে মানে বিদ্যালয়ত আহিব লাগিব আৰু তেওঁলোকক বিনামূলীয়া শিক্ষাদান প্ৰদান কৰিব আজিকালি তোমাৰ 6 নহয় 14 ইয়াৰ্ছলৈকে যিখিনি তোমাৰ শিশু আছে তেওঁলোকে বাধ্যতামূলকভাৱে বিদ্যালয়ত আহিবই লাগিব আৰু তেওঁলোকে মানে বিনামূলীয়াভাৱে তেওঁলোকক পাঠদান কৰা হ'ব আৰু পাঠদান কৰাৰ ওপৰত তেওঁলোকক পুষ্টিকৰ খাদ্য প্ৰদান কৰিব এই পোষণ স্কিমৰ জৰিয়তে শিশুসকলক তোমাৰ পুষ্টিকৰ খাদ্য স্কুল বিলাকত তোমাৰ যোগান ধৰা হৈছে এইবিলাক তোমাৰ 45 আৰ্টিকেলৰ জৰিয়তে কোৱা হৈছে যে শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা আৰ্টিকেল 45 ফ্ৰী আৰু কম্পালসৰি এডুকেশ্যন 45 এ কৈছে আৰ্টিকেল 46 ৰ মতে Promotion of education and economic interest of ST and SCs অনুসূচিত জাতি আৰু জনজাতিৰ শৈক্ষিক উন্নয়ন কৰা এইটো 46 এ কৈছে যাতে তেওঁলোকে ব্যাকওয়াৰ্ড হৈ নাথাকে বা তেওঁলোকে পিছ পৰি নাথাকে তেওঁলোকে জেনাৰেলৰ কোটাৰ দৰে সকলোখিনি যাতে সমানে আগবাঢ়ি যায় সেইকাৰণে তেওঁলোকক শৈক্ষিক উন্নয়ন কৰাটোৱে তেওঁলোকৰ মূল উদ্দেশ্য আৰ্টিকেল 46 এ কৈছে আৰ্টিকেল 47 পুষ্টিকৰ খাদ্য আৰু স্বাস্থ্যকৰ খাদ্য তোমাৰ প্ৰদান কৰা আৰু মাদক দ্ৰব্য সেৱন ৰোধ কৰা অৰ্থাৎ তোমাৰ প্ৰহিবিটেশন অফ ড্ৰিংক এণ্ড ড্ৰাগ 47 ত কৈছে যে যিবিলাক তোমাৰ ৰাগিয়াল বস্তু আছে এই ৰাগিয়াল বস্তুসমূহৰ সেৱনসমূহ বন্ধ হ'ব লাগে মদ ভাং সিগাৰেট বিড়ি এইবিলাক গোটেইখিনি যাতে তোমাৰ নাইকিয়া হৈ যায় সেইখিনি তোমাৰ 47 এ কৈছে আৰু মই পুষ্টিকৰ আৰু হেলদি খানা খাব লাগিব আৰু যোগান ধৰিব লাগিব চৰকাৰে এইটো আমাৰ 47 এ কৈছে এইবিলাক তোমাৰ গাইডলাইন হয় এইবিলাক মানি চলিব লাগে একচুয়ালি
সংবিধানৰ এই আৰ্টিকেল বিলাক পঢ়ি থাকিলে আমাৰ এনেকুৱা নালাগে নে বাৰু আমাৰ সংবিধান প্ৰণয়নকাৰীসকলে ইমান প্ৰত্যেকটো দিক চালি জাৰি চাই এছটিৰ কাৰণে বা তোমাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে প্ৰত্যেকটো শ্ৰেণীৰ সমানে যাতে তোমাৰ ইকুৱেলি আগবাঢ়ি যাব পাৰে প্ৰত্যেকটো তোমাৰ দিক চালি জাৰি চাই কিনে ইয়াতে সন্নিৱিষ্ট কৰিছে হয়নে বাৰু আৰ্টিকেল 48টোৱে এই মহাত্মা গান্ধীৰ ধাৰণাৰ দ্বাৰা প্ৰভাৱিত হৈ আমাৰ ভাৰতৰ সংবিধানত এই আৰ্টিকেলটো তোমাৰ সন্নিৱিষ্ট কৰিছে আৰ্টিকেল 48 কি কৈছে যিবিলাক তোমাৰ কেটেল আছে গৰু ছাগলীৰ পৰা তোমাৰ যিবিলাক পহু আছে সেইবিলাকৰ তোমাৰ হত্যা বন্ধ হ'ব লাগে ৰোধ হ'ব লাগে আৰু পৰিৱেশ আমাৰ সংৰক্ষণ হ'ব লাগে আৰ্টিকেল 48 কৈছে আৰ্টিকেল 48A SSCৰ মোষ্ট ইম্পৰ্টেন্ট আৰু ফেভৰেট কোৱেশ্চন হয় প্ৰত্যেক বছৰে তোমালোকে দেখিব পাবা পৰিৱেশ আৰু বনাঞ্চল সংৰক্ষণ কৰা এনভাইৰনমেন্ট তোমাৰ প্ৰটেকচন কৰা আৰু যিবিলাক আমাৰ হিষ্টৰিকেল প্লেচ আছে সেই প্লেচবোৰ সংৰক্ষণ কৰিব লাগে আৰ্টিকেল 48A আমাক এইটো কথাই কৈছে যে আমি তাজমহল চাব গলো কুতুব মিনাৰ চাব গলো তাতে ইমান ধুনীয়া তোমাৰ হিষ্টৰিকেল প্লেচ হয় সেইবোৰ প্লেচত যাতে তুমি ৰাজনীগন্ধা পান মছলা খাই কিনে পিকুৱাই থৈ নাহা এতিয়া আমাৰ এই গুৱাহাটীৰে ৱালবিলাক ইমান ধুনীয়াকৈ নতুনকৈ ৱালবিলাক তোমাৰ বনাইছে তাতে এই ৰাজনীগন্ধা পান মছলা খাই গোটেই পিকুৱাই কিনে ৰঙা কৰি থৈ দিছে এইবিলাক চৰকাৰৰ কিবা ক্ষতি হৈছে নেকি চৰকাৰৰ ক্ষতি হোৱা নাই কিন্তু আমাৰ সাধাৰণ নাগৰিকৰ আমাৰ এইটো কৰ্তব্য যাতে আমাৰ যিবিলাক আমাৰ সম্পত্তি আছে এই সম্পত্তিসমূহক আমি সংৰক্ষণ কৰিব লাগে এইবিলাক পান মছলা ৰাজনীগন্ধা খালে চৰকাৰে টানি নি কিনে জেলত ভৰাই নথয় কিন্তু আমাৰ নিজৰ কৰ্তব্য হয় আৰ্টিকেল 49 ৰাষ্ট্ৰৰ ঐক্য আৰু পৰম্পৰাৰ সুৰক্ষা আৰ্ট কালচাৰ এইবিলাক সকলো আমি সংৰক্ষণ আৰু সুৰক্ষা কৰিব লাগে আৰ্টিকেল 49 কৈছে আৰ্টিকেল 50 ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত পৃথকীকৰণ অৰ্থাৎ তোমাৰ সেপাৰেশন অফ জুডিডিকশন ন্যায়পালিকাৰ ভিতৰত তোমাৰ হাই কোৰ্ট সুপ্ৰিম কোৰ্ট যিবিলাক তোমাৰ ট্ৰিবিউনেলছ আছে সেইবিলাক তোমাৰ ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ ভিতৰত তোমাৰ যিবিলাক তোমাৰ এক্সিকিউটিভ বডি আছে অৰ্থাৎ দেশৰ চৰকাৰখনকো তোমাৰ এক্সিকিউটিভ বডি বুলি কোৱা হয় এই ন্যায়পালিকা যদি কিবা এটা ডিসিশন লৈছে হাই কোৰ্টে তাতে তোমাৰ এই কাৰ্যপালিকাই কিন্তু মাত মাতিব নোৱাৰে এটো তোমাৰ কামৰ তোমাৰ পৃথকীকৰণ ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ কামৰ মাজত তোমাৰ পৃথক হ'ব লাগিব সেপাৰেশন অফ জুডিডিকশন হয় আৰ্টিকেল 51 আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু মানৱতাৰ সমৰ্থন কৰা ইন্টাৰনেশ্যনেল পিস আৰু হিউম্যানিটি ইন্টাৰেষ্ট প্ৰটেকচন কৰা আৰ্টিকেল 51 আমাক এইটো কথাই কৈছে যে যেতিয়া আমাৰ দুখন দেশৰ মাজত যুদ্ধ হয় ধৰিলা তোমাৰ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ হৈছে সেই যুদ্ধৰ পৰিস্থিতিৰ সময়ত আমি আন্তঃৰাষ্ট্ৰীয় শান্তি বজাই ৰাখিব লাগিব আমাৰ সাধাৰণ অসমীয়া ভাষাত কয় ন যেতিয়া তোমাৰ জুই জ্বলি আছে সেই জুই জ্বলাত মানে ঘিউ ঢালিব মানা কৰে সেই কথাটোৱে কৈছে তোমাৰ আন্তঃৰাষ্ট্ৰীয় মানে শান্তি আৰু তোমাৰ মানৱতাক আমি সমৰ্থন কৰিব লাগিব আমি ডিপ্লোমেটিক এনসাৰ দিব লাগিব যাতে আমি শান্তি আৰু ঐক্যটো আমি বজাই ৰাখিব পাৰো আৰ্টিকেল 51 কৈছে এই গুটেখিনি মই যিখিনি ব্যাখ্যা কৰিলো এই গুটেখিনি মই ইংলিছত এনেদৰে লিখি থৈ দিছো যদি তোমালোক কাপাক লাগে তেতিয়ালে তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা আৰু এতিয়া আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনসমূহ আমি ডিসকাস কৰিম এসএসসি আৰু ৰেলৱে যিবিলাক দুবাৰ তিনিবাৰকৈ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আহিছে সেইবিলাক মই ইয়াতে ইনক্লুডিং কৰিছো Which part of the Indian Constitution contain the directive principle of state policy? Part 3, Part 4, Part 2 নে Part 6? Part 4ত আমাক কৈছে যে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আমাৰ ভাৰতৰ সংবিধানত উল্লেখ কৰা আছে আৰু আৰ্টিকেল 36 ৰ পৰা 51 ৰ ভিতৰত তোমাৰ সন্নিৱিষ্ট কৰা হৈছে From which country constitution was the idea of directive principle borrow? USA, UK, Ireland নে কানাডা কোনখন কাউন্ট্ৰিৰ পৰা আমি ডাইৰেক্টিভ প্ৰিন্সিপলৰ আইডিয়াটো বৰো কৰিছো এটা তোমালোকে অকমান নিজে ভাবি কিনে চোৱা কোনখন কাউন্ট্ৰিৰ পৰা মই অলপ সময় দিছো হেতুটো হল তোমাৰ আয়াৰল্যান্ড সংবিধানৰ পৰা আমি এডপ্ট কৰিছো According to the Indian Constitution, which articles state that the directive principles are the fundamental in governance? কোনটো আৰ্টিকেল আৰ্টিকেল 36, 37, 38 নে 51 হেতু হৈছে আৰ্টিকেল 36 আৰু আৰ্টিকেল 36 এ কি কৈছে the definition of the state মানে কাক বুজায় হেতু বুজায় কৈছে the governance Directive principles are justiciable, legal enforceable, non-justiciable, mandatory. কোনটো হ'ব? Option C, non-justiciable হ'ব। অৰ্থাৎ তোমাৰ ডাইৰেক্টিভ প্ৰিন্সিপাল বিলাক যখন তোমাৰ ভাইলেট হয় ন সেইবোৰ তোমাৰ আইনৰ দ্বাৰা জাস্টিসেবল নহব আইনত বলবৎ কৰিব নোৱাৰি এই ডাইৰেক্টিভ প্ৰিন্সিপাল বিলাক তোমাৰ এনফোৰ্সেবল নহয় এইবিলাক নৈতিক ধাৰণা এটা হয়
মই কুৱেশ্যন বিলাক ইংলিছত লোৱা মেইন কাৰণটো এইটোৱে যে তোমালোকক কন্টেন্ট বিলাক অসমীয়াত দিছো আৰু অসমীয়াত মই বুজাই দিছো এই অসমীয়াত বুজাই দিয়াৰ পিছত তোমালোকে যাতে শুদ্ধ এনসাৰটো দিব পাৰা কাৰণ কেতিয়াবা কিছুমান এক্সাম বিলাকত ইংলিছত কুৱেশ্যনটো আহে ইংলিছত আহিলেও যাতে তোমালোকে কৰিব পাৰা যাতে তোমালোকে ইংলিশটো পঢ়ি কিনে কাৰেক্ট এনসাৰটো দিব পাৰা কাৰণ তোমালোকে এটা গ্ৰেজুৱেচন লেভেলৰ এক্সাম এটা দিবলৈ ওলাইছা হেতুৰ কাৰণে তোমালোকে ইংলিশটো জানিবই লাগিব হিষ্ট্ৰী পলিটিক্স জিওগ্ৰাফিৰ লগত ৰিলেটেড যিমানখিনি টপিক আছে এই গোটেইখিনি কন্টেন্ট তোমালোকক মই অসমীয়াতে দিম কাৰণ অসমীয়াত তোমালোকৰ সোৰ্স নাই এই ইংলিশত কিন্তু কুৱেশ্যন বিলাক দিম যাতে ইংলিশটো তোমালোকে পঢ়ি কিনে ধুনীয়াকৈ এজিউম কৰিব পাৰা Which article provide uniform civil code for the citizen? Article 44, 43, 44 নে 45? Article 44 আমাৰ uniform civil codeৰ কথা কৈছে Article 42 কৈছে যে human condition of work 43 cotton industry promotion কৰা 44 uniform civil code 45 free and compulsory education এইদৰে কোটে গুটে আৰ্টিকেল বিলাক মোৰ মনত আহি গৈছে তোমালোকে এইদৰে ৰিপিটলি পঢ়ি থাকিবা গুটে আৰ্টিকেল তোমালোকৰ মাইন্ডত সোমাই যাব একো টেকনিক তোমালোকে ইউজ কৰিব নালাগে মেমৰাইজ কৰাৰ কাৰণে এইটো মেথছ দা ফলোইং এই মেথছ দা ফলোইংৰ ভিতৰত গান্ধীয়ান প্ৰিন্সিপালৰ ভিতৰত তোমাৰ 40 টো গান্ধীয়ান প্ৰিন্সিপাল অৰ্থাৎ পঞ্চায়ত ৰাজ সিস্টেমটো এই গান্ধীয়ান প্ৰিন্সিপালৰ পৰা ওলাইছে গান্ধী যে তোমাৰ প্ৰমোশন কৰিছিল যে প্ৰত্যেকটো লেভেলত তোমাৰ তৃণমূল পৰ্যায়ৰ পৰা তোমাৰ প্ৰত্যেকখন গাঁৱত এটা পঞ্চায়ত সিস্টেম হ'ব লাগে এইটো গান্ধীয়ান প্ৰিন্সিপাল হয় Article 40 Social Principle এই social principleৰ ভিতৰত তোমাৰ 39 টো তোমাৰ social principle এটোত কি কৈছে তোমাৰ জীৱন নিৰ্বাহৰ বাবে যিখিনি তোমাৰ নিম্নতম সুবিধা প্ৰত্যেকজন মানুহে পাব লাগে এটো তোমাৰ social তোমাৰ principle হয় এটো liberal principle 44 কি হৈছে তোমাৰ Uniform Civil Code এটো 44 হৈছে আৰু মোৰ ভিডিও বিলাক চাই যদি ভাল পাইছা তেতিয়ালে তোমালোকে কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীক যদি কাবাৰ এনেকুৱা কন্টেন্টৰ প্ৰয়োজন আছে তেতিয়ালে সিহঁতক চেনেলটো শেয়াৰ কৰি দিবা আৰু আজিলৈকে এই ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আৰু মোৰ লগত জড়িত হৈ থকা কিপ ষ্টাডি